আপুনি কৈছে যে মুখা পিন্ধা অসমীয়া আপুনি নামঘোষাৰ এটা প্ৰাৰ্থনা গাওক মই এটা প্ৰাৰ্থনা গাওক এটা কওকচোন আপুনি কীৰ্তন মুখৰ বাবে চকীত আহিছিল মই কষ্ট কৰিছিলোঁ আপোনালোকে এটা কথা কওক জাতি বচাম বুলি ক'লে সত্ৰৰ ভূমি যেতিয়া বেদখল হৈ আছিলে কিয় আপোনালোকে নবচালে আপোনালোকৰ মিনিষ্টাৰ ৰকিবুল হুছেইন থাকোঁতে নাই ৰ'ব ৰকিবুল হুছেইন আপুনি কাটিছে কিয় ৰামপুৰ সত্ৰখন ৰামপুৰ সত্ৰখন উলিয়াই দিব পাৰিব ৰামপুৰ সত্ৰখন পাৰিব আপুনি ৰামপুৰ সত্ৰ আপুনি ইছ্যুটো ডাইভাৰ্ট কৰিছে মই কৈছোঁ যে তেওঁ কৈছে যে আমি ভুৱা অসমীয়া মই কৈছোঁ ৰ'ব আপোনাৰো শুনিলোঁ ন শুনিলোঁ ভাইটি তোমাৰ কথাটো শুনিলোঁ তোমাৰটোতো শুনিলোঁ ন মই কৈছোঁ ভুৱা অসমীয়া এটা কীৰ্তন এটা গীত আপোনালোকে গাওক আমিও গাওঁ